যোৱাকেইটা ভিডিঅ' আপোনালোকে চাইছে তেন্তে নিশ্চয় গম পায় যে আমাৰ ঘৰ কালী পূজা আছিলে আৰু কালী পূজাৰ ৮ দিন পিছতে আঠমঙলা পতা হয় আৰু আজি হৈছে আঠমঙলা আঠমঙলাৰ দিনাখন কলেৰে এখন ভেল খাজি তাত পাৰ চৰাই কণী কল তেনেকে বিভিন্ন প্ৰসাদ উচুৰকা কৰি লোৱা হয় আৰু সেই প্ৰসাদবোৰ ভেলখনত দি পেলাই ভেলখন নদীত উটুৱাই দিয়া হয় আৰু ভেলখন নিয়াৰ আগতে এনেকে শান্তি জল ছটিয়াই কেঁচা খেতিৰ আশীৰ্বাদ লোৱা হয় তাৰ পিছতে ডেকাবোৰে ভেলখন কান্ধত তুলি লৈ নৈত উটুৱাবলৈ লৈ যায় এই পৰম্পৰাটো প্ৰায় 127 বছৰ আগৰ পৰাই চলি আহিছে ভেলখন উটুৱাই অহাৰ পিছত প্ৰসাদ বিতৰণ কৰা হয় আৰু আমিও প্ৰসাদ ললো তাৰ পিছতে মোৰ ফেভৰেট খিচিৰিৰ ব্যৱস্থা কৰি দিয়া হৈছিল তাৰ পিছত মায়ে মই বহি দুটাই খিচিৰি খালো আৰু সঁচাকে খুব ভাল লাগিল আৰু কোনে কোনে খিচিৰি খাই ভাল পায় জনাব পূজাত ৰন্ধা খিচিৰিৰ টেষ্টে বেলেগ নহয় জানো আজিলৈ ভিডিঅ'টো